নমস্কাৰ, আমি এই মুহূৰ্তত খবৰ টেক্সৰ দৰ্শকসকলক দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি চাচনি আঞ্চলিক ছাত্ৰ সন্থাই চাচনি আছু শ্বহীদ অজিত নেওগ ন্যাস ভৱনৰ সন্মুখত নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে চাচনি আছুৰ সভাপতি দেৱজিৎ হাজৰিকা, চাচনি আছুৰ সাধাৰণ সম্পাদক শান্তু গগৈ, লগতে সদৌ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ উপসভাপতি ও চাচনি আছুৰ উপদেষ্টা অঞ্জন নেওগ, উপদেষ্টা চন্দ্ৰ চাৰিঙীয়া ফুকনৰ লগতে চাচনি আছুৰ বিষয়ববীয়াসকল। আৰু আমি এই মুহূৰ্তত খবৰ টেক্সৰ দৰ্শকসকলক সেই কাৰ্যসূচীৰ কিছু দৃশ্যাংশ দেখাব বিচাৰিছোঁ। চাচনিবাসীয়ে নামানে খিলঞ্জীয়াই নামানে বাতিল কৰিব নোৱাৰা বিজেপি চৰকাৰ হাই বাতিল কৰিব নোৱাৰা বিজেপি চৰকাৰ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আহ্বান মৰ্মে আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আজি লৈছোঁ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে। আমি এই আইনখন কেতিয়াও মানি লোৱা নাছিলোঁ আৰু মানি নলওঁ। ভৱিষ্যতৰ দিনত এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ইয়াতকৈও তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ চৰকাৰে সন্মুখীন হ'ব লাগিব আৰু চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ অতি সোনকালে এই নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰক আৰু অসমক এই আইনখনৰ পৰা ৰেহাই দিয়ক।